অৰি আপুনি পাগল হৈছে নি বাৰু? কিহৰ কাৰণে? নহয় মানুহে এনেকে প্ৰাইভেট থানা খোলে। কিবা এটা সুধি আছো মুখেৰে নেমাতে কেলে? খোলেও বহি খোলা তুমি কিডাল জানিছা? কৈছা মই কৈছা আপুনি থানা খোলক মই আপোনাৰ লগত আছো। এনেও তোৰ মোৰ চিষ্টেম থানালৈ যিমান কেছ আহিব চব ঘৰলৈ লৈ আহিবি। মই কৈছে এটা কেছে খাই যাবলৈ নিদিছো। আপুনি জুইৰ লগত খেলা কৰিছে? মই জুইৰ লগত খেলা কৰি ভাল পোৱা মানুহ আৰু মই জুইৰ মাজত ডাঙৰ হোৱা সেইকাৰণে সেই ঢেৰেকা পুৰা জুই আছে য'ত মোহন আছে তোৰ। ঠাণ্ডা দিন আহি গ'ল মেচ সেমেকি গ'ল। কি চাই আছে? ডিচিশনটো ভাল নহ'ল নেকি? কোনটো কথা? প্ৰাইভেট থানা খোলাটো। মোকো বহুতে কৈ আছে বোলে আপোনাৰ ঘৰত জেঠেৰিটোক এনেই খুৱাই বুৱাই ৰাখিছে তাতকে খেদি নিদিয়ে কিয়? কি কৰো কওকচোন? হ'ব দিয়া তুমিতো জনা শুনা মানুহ। ফেঞ্চাৰ থানা খোলা গভৰ্ণমেণ্ট থানা খোলা তোমাৰ কথা কেৰি অন। ঘৰৰ পৰা খেদা কথা কলো যে কেৰি অন। এই খলুকি যাব এতিয়া এখন বান্দাত নবহিবও পাৰছা না কিয়? এতিয়া এখন আগৰ বান্দাত আছে এতিয়া এখন থানা বান্দা ইয়াত অকল মইহে বহিব পাৰিব। এতিয়া মানে এইখন তোৰহে বান্ধা হ'ল মোৰ মানে কেকেচা বান্দা মই কেকেচা এছটি পিষ্টেণ্ট। এছটি পেষ্টেণ্ট মানে কেকেচা ওপৰত কেকেচা তলতে মই আছে এছটি পিষ্টেণ্ট। আচ্ছা এছিষ্টেণ্ট। ইয়াতে মই বহিছো আস্তা দিয়া কেছ মই ফটাচ কৰিছো। যদি কিবা কেছ পাইছো থাপ মাৰি ধৰিছো থাপ মাৰি ভিতৰলেহে লৈ যাওঁ। আচ্ছা এনেতো দৰমহাটোৰ কথা জানিব পাৰিম নেকি? দৰমহা বহুত ভাল কথা এটা মনত পেলাই দিছে বাচ্চা দা। পইচাটোৰ কথা পাতিবলৈ পাহৰিছো। যা যা পাতিয়া নবৈছো এওঁ ওস্তাদিতেই মৰে আৰু। পাম চাহ পাবি? দিব। কিয় নিদিম? কেতিয়া দিব? যেতিয়াই বিচাৰ তই। মানে এনে মোক পইচাটো নালাগিছে। এতিয়া যদি বাহিৰৰ মানুহ মোক ঘপককে সুধি দিছে তইতো কেকে চাৰ লগত এছটি পিষ্টেণ্ট কৰি আছ তোক কিমান পইচা দি তেতিয়াতো মই লাজ পাই যাম চা। এই ৰিলেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে মোক কিবা এটা দিব লাগিছে। তাৰ মানে তই চেলাউৰিৰ কথা কলি? চেলাৰী মানে ডাইৰেক্ট ধৰ তোৰ চেলাৰীটো নিদিও। মানে ডাইৰেক্ট মোক চেলাৰী নিদিছে বেলেগৰ হাতে দি দিছে সেইটো কোৱা নাই। মানে চেলাৰীটোৰ ঠাই তোৰ ধৰ পেঞ্চন প্লেন এটা মই এক্টিভ কৰাই দিম এই কামখিনি চোৱা চিতা কৰাৰ কাৰণে। তাৰপিছত ধৰ তোৰ হেল্থ ইঞ্চুৰেঞ্চ এটা মই কৰাই দিম। সেইটো মানে চা ধৰ তোৰ অসুখ বিসুখ হ'ল তই হস্পিটালে যাব নালাগে তোৰ হৈ বেলেগ এডমিট হৈ দিব। মই কষ্টটো নাপাইছো চা কলেকে মই কৰি দিছো। তাৰপিছত আৰু দুটা ফিক্স কৰি দিম 50,000 টকা যিটো 30 বছৰ পাছত পাই যাবি। 30 বছৰ পিছত 50,000 পাই যাম। বেছি পাবি। 30 বছৰ পিছৰখিনি বাৰু চলি যাম। 30 বছৰ আগৰখিনি চলাই দিব নোৱাৰে নে চা? বেঙাটো 30 বছৰনো কেইটা দিন চাই থাকোতে দেখোন 2-3 বছৰ পাছতে পালি। 30 বছৰ আহি যাব। 30 বছৰ কাৰণে 2-3 বছৰ ঐ দিম জানো? আনিলি টেবুল? তোক টেবুল আনিবলৈ দিছিলো তই ঘোঁৰা আনিলি যে? ঘোঁৰা? ঘোঁৰা নেগু চেগু লগাবলৈ থাকিলে চা। মণিক কৈ টেবুলখন লৈ আহ। মণিবাই হ'বলা ভিতৰৰ পৰা টেবুল আনিবলৈ দিছে সেইকাৰণে কাষৰ ফিলেটৰ মিস্ত্ৰীয়ে খিকি অং কৰি আছে বুজি পেলাই অকণ সময়ৰ কাৰণে লৈ আহিছে। এখন ভেঞ্চাৰ থানাহে চলি যাব। যা কিবা কেছ আহিছে নেকি চাগে। আগতে মইতো ফিজ কওক কি দৰমহা কিমান দিব ফিজ কওক। দিম দিব গম পাইছে কিমান দিব সেইটো ফিজ কৰি দিয়ক। 40% দিম। 40টো কিমান চা? 190%। মানে 9-0 বা 90হে মোক দিছে বাকী সোপা আপোনাৰ চা। ধুনীয়া কেছ এটা আহিছে। সোমাই দে ভিতৰ সোমাই দে মোহন।
এই দেখা নোপোৱা নেকি কি হ'ল উঠা উঠা কৰি আছে কেলে মনে 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 ছাৰে হ'ল কি ছাৰে মোক বিচাৰিছে মই নাই বুলি কবা তেৰি পাগল হ'ল নেকি আপুনি এই যদি নোকোৱা ফেঞ্চি বজাৰৰ পৰা বগা কাপোৰ কিনি পিন্ধি যি কথা পতা ডাঙৰ ডাঙৰকে পাতিবা মই শুনিব লাগিব এই চব মানে গৈছো ছাৰ কি কোৱা সোমা এই সোমা মই সোমাম কিয় কিয় বাৰু ছাৰ বহিছে বৌ হাতনিয়াৰ নাই নেকি ঘৰত নাই এই বাৰান্দাত দেখা নিচিনা পালো আপুনি কাৰোবাকহে দেখিছিলে আজি আপুনি ইমান চিঞৰি কথা কিয় কৈ আছে একো মাত বোল নুশুনা হলো যে কথাটো কচ হৈছে কি আপুনি যে কথাই নকব মই কিয় সোমাই আছো নহলে মই ওলাই যাম যে মানে ছাৰ আহক আহক মই ভাবিছিলো আকৌ আপুনি আমাৰ এখেতক বিচাৰি আহিছে বুলি নহয় বৌ মই মানে এখন ড্ৰেছিং টেবুল কিনিব লাগে সেইকাৰণে ভাবিছো আপোনালোকৰখন চাই যাওঁ এইখন ছাৰ আহক ছাৰ এনেকুৱাই ড্ৰেছিং কিনিবনে এনেকুৱাই কিনিব লাগিব এখন গপচ ছাৰ বেয়া নাপায় যদি বহক নবহো দিয়ক বৌ ঠিক আছে বৌ তেতিয়াহ'লে মই গৈ থাকো বৰ ধুনীয়াকৈ সজাইছে কিন্তু ৰুমটো থেংক ইউ ছাৰ ঠিক আছে আহিছো দেখিছা এই সোপা আকৌ ইয়াতে এৰিলে মানে আইঅ কিবা আছে এই গালত ওলাই মোহন মই একো বুজি পোৱা নাই কিয় সোমাই আছো আকৌ বিচনা তললে বলক তাত বুজাম আহক এই নাপায় বল বেলেগৰ বেডৰুমত সোমাব নাপায় বল 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 ওলা বলক চাহ গৰু ভাল কিবা আজি চৰকাৰে এইকেইটা মোক এনেই দিয়া নাই গিৰিয়েকটো আধা ঘণ্টা থিয় হৈ আছে তই বেটি বহি আছ এয়া হিন্দু নাৰী কি হৈছে মই খুলকি দিওঁ নেকি চাই দোকানত চাগে কাষ্টমাৰ ভিৰ লাগি আছে তোৰ দোকানত চেনি চাহপাত আছে যিকণ আছে আৰু কান্তলীয়া চৰত তোৰ দাঁত সৰি যাব মোক ফচাই মাৰিলে ছাৰ মোৰ গাতো কিন্তু একো দুখ নাই এওঁৰ কাৰণেহে মই টুকুৰিয়াই আছে মুকু দাদা আপুনি যাওক হয় ছাৰ আমাৰ আহক তই কলৈ যাও আপুনি যাওক মই পিছত গৈ আছো এতিয়া বহি থাকা তুমি গিৰিয়েৰাক ফালিব এনজয় কৰা কিয় লাজ লাগিছে এতিয়া মুখখন চাকচোন চাক ঐ তেল ফাটিছে তোৰ চাই আছো মই চবকে প্ৰাইভেট থানাটো কি মই সুধিছো প্ৰাইভেট থানাটো কি ঐ চা মোৰ গাত একো দুখ নাছে হা কেঁচাই মোক কামত লগাইছে মই লাগিহে গৈছো আজি আহি পাইছি আঁতৰ আঁতৰ